নমস্কাৰ। অসমীয়া জাতিয়ে এজন মহানায়কক হেৰুৱালে। অসমীয়া জাতি আজি শোকবিহ্বল। অসমীয়া জাতিক সান্তনা দিবলৈ অসমীয়া জাতিৰ কাষত কোনো নাই। আমাৰ প্ৰাণ জুবিন গাৰ্গ নোহোৱা হ'ল। তেখেতলৈ এটি স্বৰচিত কবিতাৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰি দিয়ে। অসমীয়া জাতিৰ মহানায়কৰ মহাপ্ৰস্থান। অসমীয়া জাতি আজি বাক্ৰুদ্ধ, চৌদিশ নিতাল নিস্তব্ধ। অসমীয়া জাতিৰ স্বাভিমান গুচি গ'ল, এটি অনুষ্ঠান নোহোৱা হ'ল। যি অনুষ্ঠানে আৰ্তজনক দিছিল প্ৰাণ, সেই অনুষ্ঠান নোহোৱা হ'ল। অসমী মাতৃৰ বুকু সুদা হ'ল, জনতাৰ চকুলৰে নৈ বৈ গ'ল। জনসমুদ্ৰ দেখি প্ৰকৃতিও বাউলি হ'ল, চিৰন্তন মৃত্যু থমকি ৰ'ল। কণ্ঠমণিৰ গুণগুণনিয়ে আকাশ ভেদি গ'ল, অসমী মাতৃৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হ'ল। এটি উদিত সূৰ্য নোহোৱা হ'ল। অসমীয়া জাতি আজি সংকটৰ গৰাহত ৰ'ল। যি জাতিক দিছিল অদম্য সাহস আৰু প্ৰেৰণা, সেই সূৰ্য নোহোৱা হ'ল, সেই সূৰ্য নোহোৱা হ'ল। অসমীয়া জাতিৰ আশা ভৰসা জ্বলি চাই হ'ল। অসমীয়াৰ হিয়াৰ স্পন্দন স্তব্ধ হৈ গ'ল। অসমীয়া জাতি আজি ভাষাহীন হ'ল। সাগৰৰ দৰে ব্যক্তিত্বৰ অধিকাৰী সাগৰতে বিলীন গ'ল।